হে গাইজ কি খবৰ আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আজি এটা খুব ধুনীয়া এটা ৰেচিপি মাছৰ কণীৰ পকৰা ৰেচিপি আপোনালোকলৈ লৈ আহিছোঁ এই ৰেচিপিটোৰ কাৰণে মই মাছৰ কণীখিনি প্ৰথমতে ধুই ল'লোঁ তাৰপিছতে ইয়াক এখিলামান ধনিয়া পাত টুকুৰা টুকুৰকৈ কাটি থৈছিলোঁ ধনিয়া পাতখিনি দি দিছোঁ এতিয়া মই এটা মিডিয়াম সাইজৰ পিঁয়াজ সৰু সৰুকৈ কাটি থোৱা গুটিখিনি দি দিলোঁ এতিয়া দিছোঁ ইয়াতে আদা নহৰু কেইফোটামান থেতেলিয়াই লৈছিলোঁ সেইখিনিও দি দিলোঁ এতিয়া ইয়াতে নিজৰ জোখমতে মই আধা চামুচতকৈ কম অকণমান নিমখ দিছোঁ আৰু আধা চামুচতকৈ কম অকণমান হালধি পাউডাৰ দিছোঁ আপোনালোকে নিজৰ জোখমতে দিব যিমানটো পৰিমাণৰ আপোনালোকে মাছৰ কণী লয় তো এতিয়া মই ইয়াতে দিছোঁ অকণমান মছলা আপোনালোকে এইটো অপচনেল হয় ইচ্ছা কৰিলে নিদু বুলিলেও পাৰে তো এতিয়া দিছোঁ মই ইয়াতে পিঠাগুড়ি 2 চামুচ আপোনালোকৰ যদি পিঠাগুড়ি নাথাকে তেনেহ'লে আটাও ব্যৱহাৰ কৰিব পাৰে এই পকৰাটোৰ কাৰণে খুব বেছি ধুনীয়া লাগে খাবলৈ তো আটাইখিনি মিশ্ৰণ এতিয়া মই ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম মিক্স কৰি ল'ম তো এতিয়া ভালকৈ মিক্স কৰি লোৱাৰ পিছত মই কেৰাহী এখনত তেল গৰম কৰি লৈছোঁ তো এয়া মোৰ মিশ্ৰণখিনি ৰেডি হৈ গ'ল এতিয়া মই কেৰাহীত তেল দি থৈছিলোঁ এতিয়া তেল গৰম হৈছে তো এতিয়া মিশ্ৰণখিনি ধুনীয়াকৈ এটা পকৰা বনাই দি গৈছোঁ কেৰাহীত খুব ধুনীয়া লাগে এনেকৈ আপোনালোকে যদি ট্ৰাই কৰি চোৱা নাই তেনেহ'লে খাবচোন বিৰাটে বেছি ভাল লাগে তো এয়া তেলত দিয়াৰ পিছত ইয়াৰ পিছৰখিনিটো সকলোৱে জানেই এটা সাইড ধুনীয়াকৈ সিজাৰ পিছত আকৌ ইটো সাইডে লুটিয়াই দিলে আপোনাৰ পকৰি ৰেডি হৈ যাব খুব বেছি ভাল লাগে ভাতৰ লগত খাবলৈ হ'লেও এনেকৈ গৰমে গৰমে আপোনালোকে যদি ট্ৰাই কৰা নাই এবাৰ ট্ৰাই কৰি চাব বিৰাটে বেছি ভাল হয় তো এয়া মোৰ পকৰা প্ৰায় হৈছে তো এয়া লুটিয়াই দিলোঁ খুব ধুনীয়াকৈ অকণ মিডিয়াম ফ্লেমত আপোনালোকে কমকৈ সিজাব যাতে ভিতৰটো খুব ধুনীয়াকৈ সিজি যায় মোৰ এয়া পকৰা দেখিছেনে ৰেডি তো মই সিজা যেন পালত এয়া কেৰাহীৰ পৰা কাঢ়ি থৈছোঁ এখন প্লেটত এয়া মোৰ আজি পকৰা ৰেডি আশা কৰিছোঁ আজি আপোনালোকৰ এই মাছৰ পকৰা ৰেচিপিটো আপোনালোকে চাই ভাল পালে আৰু যদিহে আপোনালোকে ট্ৰাই কৰা নাই এবাৰ ট্ৰাই কৰি চাব আৰু মোক কমেণ্টত জনাব কেনেকুৱা পালে ৰেচিপিটো আজি আৰু আগলৈ যদি মোৰ ভাল লগা ভিডিঅ'বিলাক এনেদৰে চাবলৈ বিচাৰে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এবাৰ যদিহে আজি এই মাছৰ কণীৰ ৰেচিপিটো আপোনালোকে ভাল পালে তেন্তে প্লিজ লাইক কৰিব আজি ভিডিঅ'টোৰ কাৰণে আৰু কমেণ্ট কৰি এবাৰ জনাব কেনেকুৱা পালে পুনৰ আকৌ অন্য এটি নতুন ভিডিঅ' সৈতে লগ পাম তেতিয়ালৈকে ভালে থাকক সুস্থ থাকক আজি ভিডিঅ'টো বিদায় লৈছোঁ দেন বাই বাই গাইজ